হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰিছো তোমালোক সকলো ভালে আছা আৰু পৰীক্ষাৰ কাৰণে ধুনীয়াকৈ প্ৰিপাৰেচন কৰি আছা। তোমালোকক মই যোৱাকালি এটা ভিডিঅ' আপলোড কৰি দিছিলো। তাত ফুড প্ৰিজাৰ্ভেশ্যনৰ অৰ্থাৎ খাদ্য সংৰক্ষণৰ পাৰ্ট 1ত 30টা কুৱেশ্যন আমি আলোচনা কৰিছিলো। আশা কৰিছো সেই কুৱেশ্যন কেইটা চাই ধুনীয়াকৈ তোমালোকে বুজি পাইছা আৰু পৰীক্ষাতো তেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহিব। এতিয়া পাৰ্ট 2ত তোমালোকৰ বহুতে যেহেতু কৈ আছা যে ছাৰ এনেকুৱা ধৰণৰ ভিডিঅ' আৰু লাগে, গতিকে পাৰ্ট 2ত ফুড প্ৰিজাৰ্ভেশ্যন অৰ্থাৎ খাদ্য সংৰক্ষণৰে আন 30টা কুৱেশ্যন তোমালোকৰ কাৰণে আমি লৈ আহিছো। তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিব লাগিব, কাৰণ তোমালোক সৰু ল'ৰা ছোৱালী হয়। মনোযোগ দি যদি নোচোৱা তোমালোকে বুজি নাপাবা। ঠিক আছে, মনোযোগ দি শেষলৈকে চাই থাকা। এতিয়া আমি ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ আহা। চোৱা কুৱেশ্যনটো তোমালোকে চোৱা, ইয়াত ইংলিছতো দেখিবলৈ পাবা, ইয়াত অসমীয়াতো দেখিবলৈ পাবা। ঠিক আছে, তোমালোকৰ বহুতে ইংলিছ মিডিয়ামৰো আছে, ইংলিছ মিডিয়ামৰ খিনিয়ে ইংলিছটো চাবা আৰু অসমীয়া মিডিয়ামৰ খিনিয়ে অসমীয়া খিনি চাবা। আৰু চোৱা তোমালোক যিহেতু বহুতে বেছি আমাৰ ছাবস্ক্ৰাইবাৰ খিনি আছামিজ মিডিয়ামৰে হয়, গতিকে এক্সপ্লেনেশ্যনটো মই আছামিজতে কৰিম। চোৱা, which preservation method is mainly used for green peas at home? অৰ্থাৎ ঘৰত সেউজীয়া মটৰমাহ সংৰক্ষণৰ বাবে সাধাৰণতে কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়? অপচন এ সল্টিং মানে নিমখ লগোৱা, অপচন বি ফ্ৰিজিং, অপচন সি ড্ৰাইং, অপচন নম্বৰ ডি স্মকিং। অৰ্থাৎ নিমখ লগোৱা, ফ্ৰিজিং মানে হৈছে ফ্ৰিজত থৈ দিয়া, হয়নে, শুকুওৱা আৰু ধোৱা দিয়া। এতিয়া চোৱা, তোমালোকে নিশ্চয় জানা আমি কি কৰিব পাৰো, বস্তুবোৰ বেয়া নহবৰ কাৰণে বা বহুদিন ভালে ৰাখিবৰ কাৰণে আমি কি কৰো, বিভিন্ন ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰো। এই বস্তুবিলাক যেনে আমি আচাৰ বনাও, হয়নে, যেনে ধৰা আম বা জাম, এইবিলাক কি হয়, এটা বতৰৰ ফল, হয়নে, অৰ্থাৎ এটা নিৰ্দিষ্ট সময়তহে এইবোৰ পোৱা যায়। কিন্তু সেয়া যদি আমি সংৰক্ষণ কৰি ধুনীয়াকে ৰাখিব পাৰো, বেয়া নোহোৱাকৈ ৰাখিব পাৰো, আমি পিছতো খাই থাকিবলৈ পাৰো। গতিকে আমাক সুধিছে যে ঘৰত সেউজীয়া মটৰমাহ সংৰক্ষণৰ বাবে সাধাৰণতে কোন পদ্ধতি ব্যৱহাৰ কৰা হয়? নিমখ লগাম জানো আমি? নলগাও। শুকুওৱা, শুকুওৱা মানে চোৱা, শুকুওৱা বুলি ক'লে তোমালোকে বহুতে বুজি নোপোৱা। শুকুওৱা মানে চোৱা, যেনে জলকীয়া, ঘৰত ধৰা জলকীয়া বেছিকে আনিলে বা জলকীয়া ধৰা বেছিকে লাগিল ঘৰত, হয়নে, বহুতে কি কৰে, তোমালোকৰ মাহঁতে তোমালোকে চাবাচোন, সেইখিনি কি কৰে, ৰ'দত দিয়ে। ৰ'দত দিলে কি হয়, সেই জলকীয়া খিনি বহু দিনলৈকে ভালে থাকে। অৰ্থাৎ শুকুৱাই ৰাখিও আমি বস্তু ভালে ৰাখিব পাৰো। নেক্সট চোৱা, স্মকিং মানে ধোঁৱা দিয়া। যেনে ধৰা মাছ, হয়নে, যেনে বাৰিষাৰ সময়ত কি হয়, বাৰিষাত অত্যাধিক পৰিমাণে অত্যাধিক পৰিমাণে মাছ পোৱা যায়। সেই মাছবোৰ এটা সময়ৰ পিছত কি হব, বেয়া হৈ যাব। বেয়া হৈ যোৱাত বহুতে কি কৰে, শুকুৱাই থৈ দিয়ে, বা বহুতে কি কৰে, ধোঁৱা দিয়ে। ধোঁৱাই দিয়া মানে কি হয়, য'ত ধৰা বিশেষকৈ চোৱা গাঁও অঞ্চল বিলাকত কি হয়, বাঁহ ভাত ৰান্ধে। আজিকালি বহুতো ঠাইত গাঁও অঞ্চলত খৰি ইউজ কৰি, খৰি ব্যৱহাৰ কৰি ভাত ৰান্ধে। গতিকে তাৰ ওপৰতো বহুতে থৈ দিয়ে, হয়নে, তাৰপিছত কি হয়, তাত কি হয়, লাহে লাহে কম বেছি পৰিমাণে তাত কি হয়, ধোঁৱা লাগি থাকে। সেইটোকে ইয়াতে বুজাইছে। চোৱা, ঘৰত সেউজীয়া মটৰমাহ সংৰক্ষণৰ বাবে সাধাৰণতে কোন পদ্ধতি ব্যৱহাৰ কৰা হয়? নিমখ লগাম জানো? নলগাও। শুকুৱাও নহয়, ধোঁৱা দিয়াও নহয়। কাৰেক্ট আনসাৰ ফ্ৰিজিং। ঠিক আছে, ফ্ৰিজিং অপচন নম্বৰ বি টো কাৰেক্ট আনসাৰ হ'ব। চোৱা, ফ্ৰিজত থলে কি হয়, বস্তু বহুত দিনলৈকে ভালে থাকে। আশা কৰিছো নিশ্চয় তোমালোকে জানাই। নেক্সট চোৱা, নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যনটো আছিল এনে ধৰণৰ। চোৱা, কুৱেশ্যন নম্বৰ 32। Why should wet grains be dried before storage? সংৰক্ষণ কৰাৰ আগতে ভিজা শস্য কিয় শুকুৱাব লাগে? সংৰক্ষণ কৰাৰ আগতে ভিজা শস্য, ঠিক আছে, ভিজা মানে হৈছে যেনে ধৰা পানী লাগি থাকিল বা বৰষুণৰ ফলতে পানী লাগিল বা বিভিন্ন কাৰণত পানী যদি লাগি থাকে, সেই বস্তুখিনি সংৰক্ষণ কৰাৰ আগতে কিহৰ কাৰণে শুকুৱাই ল'ব লাগে, আমাক সুধিছে। অপচন এ আছিলে টু ইনক্ৰিজ ৱেইট, সেই শস্যখিনিৰ ওজন বঢ়াবৰ কাৰণে। অপচন নম্বৰ বি কি দিছে চোৱা, বিত দিছিলে টু চেঞ্জ কালাৰ, এই শস্যবিধৰ ৰং সলনি কৰিবৰ কাৰণে। অপচন চিত দিছিলে টু প্ৰিভেন্ট ফাংগেল গ্ৰোথ, অৰ্থাৎ ভেঁকুৰৰ বৃদ্ধি ৰোধ কৰিবৰ কাৰণে। অপচন নম্বৰ ডিত দিছিলে টু মেক দেম চুইটাৰ, মিঠা কৰিবৰ কাৰণে। এতিয়া চোৱা, সংৰক্ষণ কৰাৰ আগতে ভিজা শস্য কিয় শুকুৱাব লাগে? সংৰক্ষণ কৰাৰ আগতে ভিজা শস্য শুকুৱাব লাগে কাৰণ ভিজা শস্য যদি আমি তেনেকে সংৰক্ষণ কৰি থৈ দিওঁ, তেতিয়া কি হব, তাত ভেঁকুৰে ধৰিব। ভেঁকুৰে ধৰাৰ ফলত কি হব, অতি সোনকালে সেইখিনি বেয়া হব। গতিকে সংৰক্ষণ কৰাৰ আগতে ভিজা শস্যখিনি আমি কি কৰিব লাগে, শুকুৱাব লাগে। শুকুৱালে কি হয়, ভেঁকুৰে তাত বৃদ্ধি হবলৈ নোৱাৰে। অৰ্থাৎ ভেঁকুৰৰ বৃদ্ধি ৰোধ কৰিবৰ কাৰণে ভিজি থকা শস্য সদায় সংৰক্ষণ কৰাৰ আগত শুকুৱাই থব লাগে। ঠিক আছে, আশা কৰিছো বুজি পালা ধুনীয়াকে। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 33। কুৱেশ্যনটো কি আছিলে তোমালোকে চোৱাচোন। কুৱেশ্যনটো আছিল যে which food is usually preserved by smoking?
তলৰ কোনটো খাদ্য সাধাৰণতে ধোঁৱা দি সংৰক্ষণ কৰা হয়? তলৰ কোনটো খাদ্য সাধাৰণতে ধোঁৱা দি সংৰক্ষণ কৰা হয় আমাক সুধিছে। অপচন চোৱা, এ মাছ, বি বানানা অৰ্থাৎ কল, চি মিল্ক অৰ্থাৎ গাখীৰ, ডিত আছিলে অৰেঞ্জ অৰ্থাৎ কমলা। এতিয়া চোৱা, মই যদি তোমাক গোটেইবিলাক প্ৰশ্নৰ উত্তৰ কৈ দি থাকো, তোমালোকে হয়তো পিছলৈকে পাহৰি যাবা, হয়নে? তো তোমালোকেও নিশ্চয় একেবাৰে ইজি যিহেতু কুৱেশ্যন হয়, তোমালোকে উত্তৰসমূহ জানিবা। তো তোমালোকে যিসকলে আনচাৰসমূহ জানা, তোমালোকে কি কৰিবা, তোমালোকে যদি এপত চাই আছা, তোমালোকৰ লাইভ চেট বুলি আহিব, তাত তোমালোকে যেনে কুৱেশ্যন নম্বৰ 33 যদি বি টো কাৰেক্ট হয় বি লিখি দিয়া, 33 যদি চি টো কাৰেক্ট হয় চি লিখি দিয়া, এনেকে লিখি কমেন্ট কৰিবা। ইউটিউবত যদি চাই আছা, ইউটিউবতো এনেকে ধৰণে তোমালোকে তাত কমেন্ট কৰিবা। কমেন্ট কৰিলে কি হ'ব, তোমালোকৰ কিমানটা শুদ্ধ হ'ল কিমানটা ভুল হ'ল নিজে তোমালোকে এটা অনুমান কৰিব পাৰিবা। আৰু এনেকে অনুমান কৰিলে তোমালোকৰ কি সুবিধা হ'ব, যে তোমালোকৰ প্ৰিপাৰেচন কিমানখিনি আগবাঢ়িছে সেয়া তোমালোকে জানিবলৈ পাৰিবা। এতিয়া চোৱা, তলৰ কোনটো খাদ্য সাধাৰণতে ধোঁৱা দি সংৰক্ষণ কৰা হয় সুধিছে। এতিয়া কল আমি ধোঁৱা দি সংৰক্ষণ কৰো জানো? গাখীৰো নকৰো, কমলাও নকৰো। কোনটো কৰো? মাছ। অপচন নম্বৰ এ টো কাৰেক্ট আনসাৰ হ'ব। ঠিক আছে, ফিজ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। চোৱা, ধোঁৱা দিয়াৰ ফলত কি হয়, তাত যিখিনি পানী থাকে সেইখিনি কমি যায়, আৰু জীৱাণুৰ পানী কমিলে কি হয়, জীৱাণুৰ বৃদ্ধি তাত কি হ'ব নোৱাৰে, হ'ব নোৱাৰে, বা জীৱাণুৰ বৃদ্ধি হলেও কি হয়, অতি কম পৰিমাণে হয়। ঠিক আছে, অৰ্থাৎ জীৱাণুৰ বৃদ্ধি কি হয়, ধীৰে হয়। সেয়েহে মাছ কি হয়, বহুদিনলৈকে ভালে থাকে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহা, কুৱেশ্যন নম্বৰ 34। কুৱেশ্যনটো কি আছিলে চোৱা, কুৱেশ্যনটো আছিল যে which of these food has the shortest shelf life? তলৰ কোনটো খাদ্যৰ সংৰক্ষণ কাল আটাইতকৈ কম সুধিছে। অপচন এ আছিলে ফ্ৰেছ কাৰ্ড, তাজা দৈ অৰ্থাৎ তাজা দৈ মানে হৈছে সতেজ দৈ। ঠিক আছে, নেক্সট ড্ৰাইড বিনছ শুকান মাহ, চি সল্ট অৰ্থাৎ নিমখ, ডি চুগাৰ অৰ্থাৎ চেনি। আমাক সুধিছে ইয়াৰে কোনটো খাদ্যৰ সংৰক্ষণ কাল আটাইতকৈ কম হয়, অৰ্থাৎ খাদ্যবিধ বহুদিনলৈকে ভালে নাথাকে, অতি সোনকালে বেয়া হৈ যায়। এতিয়া চোৱা, শুকান মাছ হয় জানো? শুকান মাছ আমি বহুদিনলৈকে ভালে ৰাখিব পাৰো, এইটো নহ'ব। নিমখ হয় জানো? নিমখ আমি বহুদিনলৈকে যেনেকে থওঁ তেনেকে থাকিব, সেইটো বেয়া হৈ নাযায়। চেনিও বহুদিনলৈকে ভালে থাকে, কিন্তু তাজা দৈ, ঠিক আছে, ফ্ৰেছ কাৰ্ডটো অতি সোনকালে বেয়া হৈ যায়, হয়নে? গতিকে ইয়াৰে সংৰক্ষণ কাল কি হয়, আটাইতকৈ কম হয়। কাৰণ চোৱা, ফ্ৰিজত থৈতো আমি কেইদিনমানলৈকে ভালে থাকিব পাৰো, কিন্তু বহুদিনলৈকে সেইখিনি ভালে নাথাকে, কি হৈ যায়, এইখিনি বেয়া হৈ যায়। বা ফ্ৰিজত যদি নথওঁ অতি সোনকালে এইখিনি কি হৈ যায়, লাহে লাহে এইখিনি টেঙা হয় বা বেয়া হবলৈ ধৰে। আশা কৰিছো বুজি পালা। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহা, কুৱেশ্যন নম্বৰ 35। কুৱেশ্যনটো কি আছিলে তোমালোকে চোৱাচোন। কুৱেশ্যনটো আছিল what is the main benefit of using an airtight container? অৰ্থাৎ বায়ুৰোধী পাত্ৰ ব্যৱহাৰ কৰাৰ মুখ্য লাভটো কি হয়? বায়ুৰোধী পাত্ৰ যিসকল খেতিয়ক আছে তেওঁলোকে ব্যৱহাৰ কৰে, এই বায়ুৰোধী পাত্ৰ ব্যৱহাৰ কৰাৰ মুখ্য লাভটো কি হয় সুধিছে। অপচন এ আছিলে ইট ইনক্ৰিজেছ মইশ্চাৰ অৰ্থাৎ সেমেকা বৃদ্ধি কৰে। ইনক্ৰিজ কৰা মানে কি হয়, বৃদ্ধি। ঠিক আছে, নেক্সট ইট কিপছ আউট এয়াৰ এণ্ড ইনচেক্ট অৰ্থাৎ বায়ু আৰু পোক পতংগ প্ৰৱেশ ৰোধ কৰে। অপচন চিত আছে ইট চেঞ্জেছ টেষ্ট, ইয়াৰ যিটো সোৱাদ আছে, টেষ্ট যিটো আছে সেইটো সলনি কৰি পেলাই। অপচন ডিত আছিলে ইট মেক্স ফুড হট, খাদ্যখিনি কৰে গৰম কৰি দিয়ে। এতিয়া আমাক সুধিছিল যে বায়ুৰোধী পাত্ৰ ব্যৱহাৰ কৰাৰ মুখ্য লাভ কি হয়। পাৱাৰ টু ভিডিঅ' যিসকলে তোমালোকে চাইছা, হয়নে, তোমালোকে ধুনীয়াকে আনসাৰটো পাৰিবাই, কাৰণ পাৱাৰ টু এনেকুৱা ধৰণৰ কুৱেশ্যন আমি আৰু আলোচনা কৰিছিলো। ঠিক আছে, যদি জানা তোমালোকে কমেন্ট সেকশনত লিখি দিয়া কুৱেশ্যন নম্বৰ 35 কোনটো অপচন কাৰেক্ট হ'ব। ঠিক আছে, জলদি জলদি কমেন্ট কৰা কোনটো অপচন ইয়াৰে কাৰেক্ট আনসাৰ হ'ব। বায়ুৰোধী পাত্ৰ ব্যৱহাৰ কৰাৰ মুখ্য লাভটো কি হয়। এতিয়া চোৱা, কাৰেক্ট যিটো আনসাৰ সেয়া হৈছে অপচন নম্বৰ বি থকাটো। ঠিক আছে, অপচন নম্বৰ বি টো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব। ইট কিপছ আউট এয়াৰ এণ্ড ইনচেক্ট অৰ্থাৎ তোমালোকে চাবাচোন, বিশেষকৈ যিবিলাক ধৰা শস্য থাকে, হয়নে, শস্যবোৰ সাধাৰণতে কিহে বেয়া কৰে, পোক পতংগই বেয়া কৰি পেলাই, হয়নে। বহুতো শস্য কি কৰে, পোক পতংগই বেয়া কৰি পেলাই, সেইবোৰ খাই পেলাই বা সেইবোৰ অনিষ্ট কৰি পেলাই, হয়নে। গতিকে বায়ুৰোধী পাত্ৰ কি ব্যৱহাৰ কৰাৰ মুখ্য লাভটো কি হয়, বায়ু লগতে পোক পতংগৰ প্ৰৱেশ ৰোধ কৰে, তাত পোক পতংগ সোমাবলৈ নোৱাৰে। ঠিক আছে, বায়ুৰোধী, ঠিক আছে, বায়ুখিনি ৰোধী যিহেতু পাত্ৰ হয়, গতিকে তাত পোক পতংগ সোমাব নোৱাৰে আৰু সেইখিনি বেয়া হৈ সোনকালে নাযায়। ঠিক আছে, অপচন নম্বৰ বি টো কাৰেক্ট আনসাৰ হ'ব। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহা, কুৱেশ্যন নম্বৰ 36। কুৱেশ্যনটো কি আছিলে তোমালোকে চোৱাচোন। কুৱেশ্যনটো আছিল which food is commonly preserved by making jelly? অৰ্থাৎ তলৰ কোনটো খাদ্য সাধাৰণতে জেলি বনাই সংৰক্ষণ কৰা হয়। অপচন এ ফ্ৰুটছ অৰ্থাৎ ফল মূল, বি ৰাইচ অৰ্থাৎ চাউল, চি পটেটো অৰ্থাৎ আলু, ডিত আছিলে এগ অৰ্থাৎ কণী, হয়নে।
তোমালোকে নিশ্চয় জেলি খাই ভালে পোৱা হয়নে ব্ৰেকফাষ্টত তোমালোকে বহুতে কি কৰা জেলি খোৱা হয়নে তো সেই আমাক শুনিছে যে ইয়াৰে কোনটো খাদ্য সাধাৰণতে জেলি বনাই সংৰক্ষণ কৰা হয় এটা চাউলৰ জেলি বনাই জানো চাউলৰ জেলি বনাই জানো নিশ্চয় নবনায় আলুৰ নবনায় পনীৰ নবনায় ঠিক আছে কিন্তু এইটো নহয় যে এনেকুৱা মাৰ্কেটত নাপায় ঠিক আছে মাৰ্কেটত বিভিন্ন ধৰণৰ খাদ্য ভেজাল খাদ্য তোমালোকে পাবা কিন্তু সাধাৰণতে ইয়াৰে চোৱা এইবিলাকেৰে কি নবনায় জেলি নবনায় ঠিক আছে কারেক্ট আনসার কি হবো কারেক্ট যেটো আনসার সেয়া হবো অপশন নাম্বার 8 থকাটো ফ্রুটস অর্থাৎ ফলমূল ঠিক আছে ফলমূলৰ পৰা কি কৰা ফলমূল কি কৰা হয় সাধাৰণতে জেলি বনাই সংৰক্ষণ কৰা হয় এটা নেক্সট কোৱেশ্চনটো চাও আহা কোৱেশ্চনটো কি আছিল চোৱা which food should be stored away from direct sunlight তলৰ কোনটো খাদ্য পোনপটীয়া ৰ'দৰ পৰা আঁতৰাই ৰাখিব লাগে অপশন এটা আছিল কুকিং অইল অর্থাৎ খাদ্য তেল মানে হচ্ছে খোৱা তেল যেটো আমি কুকিং অইল মানে কি ৰন্ধা কাৰ্যত যেটো তেল ব্যৱহাৰ কৰো অৰ্থাৎ সেইখিনি আমি কি কৰো খাও ঠিক আছে নেক্সট স্টোন অর্থাৎ শিল অপশন সি স্টিল প্লেট স্টিলৰ থাল অপশন ডি গ্লাস বটল ইমটি অৰ্থাৎ খালি কাঁচৰ বটলৰ কথা কৈছে আমাক সুধিছে তলৰ কোনটো খাদ্য বুলি কৈছে হয়নে খাদ্য বুলি ক'লে জানিবাই তোমালোকে ইয়াত বেলেগ অপশন চোৱাৰ প্ৰয়োজন নাই কাৰণ চোৱা খালি কাঁচৰ বটল খাদ্য হয় জানো খাও জানো আমি হয়নে নাখাও স্টিলৰ থাল খাও জানো আমি নাখাও শিল খাও জানো নাখাও গতিকে তোমালোকে প্ৰশ্নটো চাই আনসাৰটো ধুনীয়াকৈ ক'ব পাৰিবা আমাক সুধিছিল তলৰ কোনটো খাদ্য পোনপটীয়া ৰ'দৰ পৰা আঁতৰাই ৰাখিব লাগে এটা কাৰেক্ট আনসাৰ হ'ব কুকিং অইল খোৱা তেল হয়নে কারেক্ট আনসার কি হবো অপশন নাম্বার এ টু হবো চোৱা পোনপটীয়া ৰ'দে তেলৰ যেটো গুণগত মান হেতু নষ্ট কৰিব পাৰে এই কি কৰিব লাগে ঠাণ্ডা ঠাইত হ'ব লাগে হয়নে আৰু ৰ'দত থলে কি হয় এইবিলাক ভাগ হৈ এটা সময়ত কি হৈ যাব বহুত ৰ'দত থলে এইবিলাক এটা সময়ত কি হৈ যাব নোহোৱা হৈ যাব নেক্সট কোৱেশ্চন which method helps preserve food by removing air from the packet অৰ্থাৎ পেকেটৰ ভিতৰৰ বায়ু আঁতৰাই খাদ্য সংৰক্ষণ কৰা পদ্ধতিটোৰ নাম কি হয় পেকেটৰ ভিতৰৰ বায়ু আঁতৰাই তোমালোকে চাবাচোন পেকেটৰ ভিতৰত যেনে চিপছৰ পেকেট এটা তোমালোকে চাবাচোন চিপছ কিমান থাকে একেবাৰে অলপমান থাকে হয়নে কিন্তু তাত কি কৰা থাকে তাত বায়ু ভৰাই থৈ দিয়ে যাতে চিপছৰ যেটো পেকেট আছে সেইটো ডাঙৰ দেখিবলৈ পোৱা যায় আমাক সেইটা হলে আমাক সুধিছে যে পেকেটৰ ভিতৰৰ যিখিনি বায়ু সেই বায়ুখিনি আঁতৰাই খাদ্য সংৰক্ষণ কৰা যেটো পদ্ধতি এই পদ্ধতিটোৰ নাম কি হয় আমাক সুধিছে অপশন এ ভ্যাকুয়াম পেকিং বি ড্ৰাইং সি বইলিং ডি ওয়াশিং অৰ্থাৎ ভ্যাকুয়াম পেকিং শুকুওৱা উতলোৱা আৰু ধোৱা কারেক্ট আনসার কোনটো হ'ব জলদি জলদি কমেন্ট কৰা তোমালোকে কি হ'ব এই কোৱেশ্চনটিৰ কারেক্ট আনসার ঠিক আছে তোমালোকে জলদি কমেন্ট কৰা আৰু আশা কৰো যে ধুনীয়াকৈ তোমালোকে বুজি পাইছা যদি বুজি পাইছা ভিডিঅ লাইক কৰি দিবলৈ নাপাহৰিবা ঠিক আছে কাৰণ তোমালোকে যদি লাইক কৰি দিয়া তেতিয়াহে আমি এনেকুৱা ধৰণৰ ভিডিঅ আমি বনাবলৈ আৰু আমাৰ ভাল লাগে বা তোমালোকে আমি বুজি পাওঁ যে তোমালোকে ভিডিঅটো চাই ভাল পাইছা ঠিক আছে গতিকে যদি বুজি পাইছা তেতিয়া লাইক কৰি দিবলৈ নাপাহৰিবা চোৱা পেকেটৰ ভিতৰৰ বায়ু আঁতৰাই খাদ্য সংৰক্ষণ কৰা পদ্ধতিটোৰ নাম কি আমাক সুধিছে ইয়াৰে কাৰেক্ট যেটো আনসাৰ সেয়া হৈছে অপশন নাম্বাৰ 8 থকাটো ভ্যাকুয়াম পেকিং ঠিক আছে অপশন এ টু কারেক্ট আনসার হ'ব চোৱা বায়ু যদি আঁতৰোৱা হয় কি হয় বহু জীৱাণুৰ বৃদ্ধি ধীৰ হয় ফলত খাদ্যখিনি বহু দিনলৈকে সতেজ থাকে ঠিক আছে আই কৰিছো ধুনীয়াকৈ বুজি পাইছা এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নাম্বাৰ 39 কোৱেশ্চনটো কি আছিল তোমালোকে চোৱাচোন কোৱেশ্চনটো আছিল যে which of the following food is easiest to spoil during the rainy season অৰ্থাৎ বৰষুণৰ বতৰত তলৰ কোনটো খাদ্য আটাইতকৈ সহজে নষ্ট হয় বৰষুণৰ বতৰত তলৰ কোনটো খাদ্য আটাইতকৈ সহজে নষ্ট হয় এয়া আমাক কোৱেশ্চনটো সুধিছে আহা আমি ধুনীয়াকৈ অপচন বিলাক চাও অপচন নাম্বাৰ 8 আছিল কুকড ৰাইচ অৰ্থাৎ ৰন্ধা ভাত বি সল্ট অৰ্থাৎ নিমখ সি সুগাৰ কেন্ডি মানে মিশ্ৰি ডি ড্ৰাই চিলি মানে হৈছে শুকান জলকীয়া এতিয়া ধুনীয়াকৈ অপচন কেইটা চোৱা আৰু ইয়াৰে কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক জনোৱা ঠিক আছে কিমান পৰিছা নিজকে তোমালোকে টেস্ট কৰা কিমান পৰিছা নিজকে তোমালোকে টেস্ট কৰা আৰু ইয়াৰ আনসাৰও তোমালোকে আমাক কমেন্ট সেকশনত জনোৱা কি হ'ব এই কোৱেশ্চনটিৰ কারেক্ট আনসার এতিয়া চাওয়া আমি আমাক সুধিছিল বৰষুণৰ বতৰত ইয়াৰে কোনটো খাদ্য আটাইতকৈ সহজে নষ্ট হয় চোৱা নিমখ নষ্ট হ'ব জানো যিমান বৰষুণ দিলেও নিমখ নষ্ট নহয় ঠিক আছে বৰষুণৰ বতৰ হলেও নিমখ যদি আমি সঠিক ঠাইত ভালকৈ ৰাখো পানী নপৰা ঠাইত ৰাখো নিমখখিনি নষ্ট হৈ নাযায় সুগাৰ কেন্ডিও নষ্ট নহয় শুকান জলকীয়াও নষ্ট নহয় ঠিক আছে বৰষুণৰ বতৰত বুলি কৈছে বৰষুণত থৈ দিয়া বুলি বা বৰষুণ পৰা ঠাইত বুলি কোৱা নাই মাক ঠিক আছে
গতিকে এইবিলাক যদি আমি ভাল সঠিক ঠাইত থৈ দিওঁ, যদি বৰষুণৰ পানী নপৰা ঠাইত থৈ দিওঁ, এইখিনি ভালে থাকিব। কিন্তু ৰন্ধা ভাত কুক ৰাইচ কি হয়, ভালে নাথাকে। কি হৈ যাব, এইখিনি সহজে নষ্ট হৈ যাব। কিহৰ কাৰণে? কাৰণ সেমেকা বতৰত ৰন্ধা ভাত কি হয়, জীৱাণু সোনকালে বৃদ্ধি পায়, সেইকাৰণে সোনকালে নষ্ট হৈ যায়। কুৱেশ্যন নম্বৰ 40 চোৱা এতিয়া। কুৱেশ্যনটো আছিল which practice is most useful before storing fruits and vegetables? অৰ্থাৎ ফল মূল আৰু শাক পাচলি সংৰক্ষণ কৰাৰ আগতে কোনটো অভ্যাস আটাইতকৈ উপযোগী? আমাক কুৱেশ্যন কি সুধিছে চোৱা, আমাক সুধিছিল যে ফল মূল আৰু শাক পাচলি যেতিয়া আমি সংৰক্ষণ কৰিম, সংৰক্ষণ কৰাৰ আগতে, সংৰক্ষণ কৰা মানে কি, সেইখিনি পিছলৈকে ভালে ৰাখিবৰ কাৰণে যেতিয়া খোৱাকে আমি সংৰক্ষণ কৰা বুলি কোৱা হয়। সংৰক্ষণ কৰাৰ আগতে কোনটো অভ্যাস আটাইতকৈ উপযোগী হয়, অৰ্থাৎ আমি কি কৰাটো উচিত সেয়া আমাক সুধিছে। অপশ্যন এ ৱাশ্বিং অফ ডাৰ্ট এণ্ড ৰিমুভিং ডেমেজ পাৰ্ট, অৰ্থাৎ মলি ধুই ক্ষতিগ্ৰস্ত অংশ আঁতৰোৱা। অপশ্যন নম্বৰ বি কিপিং দেম ইন দ্য ছান, ৰ'দত ৰখা। অপশ্যন নম্বৰ চি মিক্সিং উইথ স্পইল ভেজিটেবলছ, নষ্ট অৰ্থাৎ বেয়া হোৱা শাক পাচলিৰ লগত সৈতে মিহলাই থোৱা। অপশ্যন নম্বৰ ডি ৰেপিং উইথ ৱেট পেপাৰ অনলি, কেৱল তিতা কাগজেৰে মেৰিয়াই ৰখা। আমাক সুধিছে যে ফল মূল আৰু শাক পাচলিৰ সংৰক্ষণ কৰাৰ আগতে কোনটো অভ্যাস আটাইতকৈ উপযোগী সুধিছে। এতিয়া চোৱা, ফল মূল আৰু শাক পাচলি সংৰক্ষণ কৰাৰ আগতে আমি যদি ৰ'দত থৈ দিওঁ, কি হব? শাক পাচলি ৰ'দত থলে কি হব? এইখিনি কি হৈ যাব? ৰ'দত থোৱাৰ ফলত কি হব? এইখিনি একেবাৰে লেহুকা হৈ যাব, বা এইখিনি কি হব, লাহে লাহে এইখিনি নষ্ট হৈ যাবলৈ ধৰিব। বা আমি যদি এইটো কৰো যে নষ্ট শাক পাচলিৰ সৈতে যদি মিহলাও, এইটো হব জানো? এইটোতো নহলে, এইটো নহল, এইটো হব জানো? বেয়া হোৱা শাক পাচলিৰ লগত মিহলালে কি হয়, ভালে থকাখিনি কি হব, অতি সোনকালে বেয়া হৈ যাব। ঠিক আছে, এইটো নহব। নেক্সট দিছিলে কেৱল তিতা কাগজেৰে মেৰিয়াই ৰখা। তিতা কাগজেৰে ফল মূল মেৰিয়াই ৰাখো, কি হব? তিতা কাগজ মানে কি, ভিজা কাগজ, হয়নে? য'ত কি থাকে, পানী থাকে। গতিকে পানীৰ ফলত কি হব, সেইখিনি অতি সোনকালে ফল মূলৰ শাক পাচলিখিনি বেয়া হৈ যাব। কাৰেক্ট এনসাৰ কোনটো হব? কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ এইটো হব। কিয় হব অপশ্যন নম্বৰ এ চোৱা, কাৰণ ইয়াত লিখা আছে ৱাশ্বিং অফ ডাৰ্ট এণ্ড ৰিমুভিং ডেমেজ পাৰ্টছ, যিখিনি ধৰা ফল মূল আৰু শাক পাচলি সংৰক্ষণ কৰাৰ আগতে ধুনীয়াকে যদি আমি সেইখিনি কি কৰো, ধুনীয়াকে ধুই লওঁ। ঠিক আছে, ৱাশ্বিং মানে কি, ধুই লোৱা কথা কৈছে ইয়াত। ঠিক আছে, অৰ্থাৎ যিবিলাক ধৰ তাত মলি থাকে, হয় নে, লেতেৰা বস্তু, বহুত বস্তু থাকে লেতেৰা, হয় নে, তাত লাগি থাকে, গতিকে সেইবিলাক যদি মলিখিনি আঁতৰাই লওঁ, লগতে তাত যদি চোৱা, যেনে ফল মূলটোতো হওক, কোনোবাটোত কি থাকিব পাৰে, কোনোবাটোত বেয়া থাকিব পাৰে অলপমান, বেয়া খিনি যদি আমি আঁতৰাই দিওঁ, তেতিয়া কি হব, এইটো আটাইতকৈ উপযোগী হব। ঠিক আছে, গতিকে অপশ্যন নম্বৰ এইটো কাৰেক্ট এনসাৰ হব। আশা কৰিছো ধুনীয়াকে তোমালোকে বুজি পালা। এতিয়া আমি কুৱেশ্যন নম্বৰ 41 টো চাম। কুৱেশ্যনটো কি আছিলে তোমালোকে চোৱাচোন। কুৱেশ্যনটো আছিল, চোৱা, which method preserves food by heating it to kill harmful germs? ক্ষতিকাৰক জীৱাণু ধ্বংস কৰিবলৈ গৰম কৰি খাদ্য সংৰক্ষণ কৰা পদ্ধতিটো কোনটো? তোমালোকে নিশ্চয় জানা, তোমালোকৰ মা দেউতা বা তোমালোকৰ শিক্ষাগুৰু সকলে, সন্মানীয় শিক্ষাগুৰুসকলে তোমালোকে কোৱা শুনিছা যে পানী সদায় কি কৰিব লাগে, পানী সদায় আমি গৰম কৰি খাব লাগে, হয়নে? পানী কেতিয়া গৰম হয়, 100 ডিগ্ৰী চেলচিয়াছ কি হয়, পানী উতলে, হয়নে? পানী উতলিলে কি হয়, পানীত যিবোৰ ধৰা বীজাণু থাকে, যিবোৰ আমি খালি চকুৰে দেখা নাপাওঁ, হয়নে? গতিকে সেইবোৰ কি হৈ যায়, বা বেক্টেৰিয়াবোৰ কি হৈ যায়, এইবোৰ ধ্বংস হৈ যায়। ঠিক আছে, গতিকে আমাক সুধিছে যে ক্ষতিকাৰক জীৱাণু ধ্বংস কৰিবলৈ গৰম কৰি খাদ্য সংৰক্ষণ কৰা পদ্ধতিটো কোনটো? গৰম কৰিলে কি হয়, তাত যিবিলাক জীৱাণু থাকে সেইবোৰ কি হৈ যায়, প্ৰায় নোহোৱা হৈ যায়। গতিকে পেস্টুৰাইজেশ্যন হ'ব জানো? ড্ৰাইং আছে, শুকুওৱা, চল্টিং মানে নিমখ লগোৱা, স্মকিং মানে ধোঁৱা দিয়া। এতিয়া কোনটো অপশ্যন কাৰেক্ট হ'ব? কোনটো অপশ্যন কাৰেক্ট হ'ব চোৱা, ধুনীয়াকে অপশ্যন কেইটা চোৱা, আৰু কোনটো অপশ্যন কাৰেক্ট হ'ব তোমালোকে আমাক জনোৱা। কোনটো অপশ্যন কাৰেক্ট হ'ব? কুৱেশ্যন নম্বৰ 41 ধুনীয়াকে চোৱা আৰু আমাক জনোৱা। ক্ষতিকাৰক জীৱাণু ধ্বংস কৰিবলৈ গৰম কৰি খাদ্য সংৰক্ষণ কৰা পদ্ধতিটো কোনটো? এইটোক কয় পেস্টুৰাইজেশ্যন। ঠিক আছে, গৰম কৰি কি কৰা হয়, এক নিৰ্দিষ্ট উষ্ণতাত গৰম কৰি এক নিৰ্দিষ্ট উষ্ণতাত এইখিনি কি কৰা হয়, এইখিনি ৰখা হয়। আৰু পেস্টুৰাইজেশ্যন কৰা গাখীৰ আমি পিছত আমি উতলাই নোলোৱাকৈ আমি খাব পাৰো, কাৰণ তাত কি নাথাকে, জীৱাণু নাথাকে। নেক্সট কুৱেশ্যন চোৱা, 42 নাম্বাৰ। Which food is usually preserved by adding a large amount of sugar? তলৰ কোনটো খাদ্য অধিক পৰিমাণৰ চেনি দি সংৰক্ষণ কৰা হয়? অপশ্যন এ আছিলে জাম, বি ৰুটি, চি দাইল, ডি কণী। এতিয়া তোমালোকে জানাই, এতিয়া ৰুটি অধিক পৰিমাণে চেনি দি সংৰক্ষণ কৰো জানো আমি? ৰুটিটো বিহুৰ দিনাই ভালে নাথাকে, এইটো নহব। দাইল ৰাখো জানো আমি? চেনি দিও জানো দাইলত? চেনি দি সংৰক্ষণ কৰো জানো? নকৰো, এনেই থাকে দাইল, হয়নে? এনে যদি আমি ভালদৰে থৈ দিওঁ বা বায়ুৰুদ্ধ পাত্ৰত যদি থৈ দিওঁ, এইখিনি বহুদিনলৈকে ভালে থাকিব।
এগ কণী, কণীটো নহয়, ঠিক আছে। কণীত আমি চেনি দিয়ে সংৰক্ষণ কেনেকৈ কৰিম, নোৱাৰো, এইটো নহব। কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ এ থকাটো যাম, ঠিক আছে। অপচন নম্বৰ এ কাৰেক্ট এনসাৰ হ'ব। আগৰ যদি ধুনীয়াকে বুজি পালা, তেনেকে কৰে জীৱনৰ বৃদ্ধি কমাই, সেইবাবে জাম বহুদিনলৈকে ভালে থাকে। ইয়াত আমাৰ পঢ়া জামটোৰ কথা কোৱা নাই, ঠিক আছে, যে বতৰৰ ফল হিচাপত যে লাগে সেই জামটোৰ কথা ইয়াতে কোৱা নাই। 43 নম্বৰ, which food should not be stored in a wet container? তলৰ কোনটো খাদ্য তিতা পাত্ৰত ৰাখিব নালাগে, তলৰ কোনটো খাদ্য তিতা পাত্ৰত ৰাখিব নালাগে। অপচন এ হুইট অৰ্থাৎ ঘেঁহু, বি ৱাটাৰমেলন তৰমুজ, চি মিল্ক অৰ্থাৎ গাখীৰ, ডি আছিলে অৰেঞ্জ অৰ্থাৎ কমলা। আমাৰ কি কৈছে, which food should not be stored in a wet container। এতিয়া এই কুৱেশ্যনটো ধুনীয়াকে চোৱা আৰু ইয়াৰে কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা। এই কুৱেশ্যনটিৰ কোনটো অপচন কাৰেক্ট হ'ব। এতিয়া চোৱা, এই কুৱেশ্যনটিৰ অৰ্থাৎ কুৱেশ্যন নম্বৰ 43 ৰ কাৰেক্ট আনসাৰ ঘেঁহু হ'ব, ঠিক আছে। ঘেঁহু আমি যদি আমি ৱেট কণ্টেইনাৰত ৰাখো তেতিয়া কি হ'ব, অতি সোনকালে সেইখিনি বেয়া হৈ যাব, ঠিক আছে। গতিকে আমি ৱেট কণ্টেইনাৰত আমি ৰাখিব নোৱাৰো, সেয়ে ঘেঁহু কি কৰা হয়, শুকান পাত্ৰ, ঘেঁহু সংৰক্ষণ কৰিবৰ কাৰণে শুকান পাত্ৰ ব্যৱহাৰ কৰিব লাগে। কুৱেশ্যন নম্বৰ 44 টো চোৱা। এতিয়া কুৱেশ্যনটো কি আছিলে চোৱা, কুৱেশ্যনটো আছিল যে which of the following is the safest way to store leftover cooked food? অৰ্থাৎ বাকি থকা ৰন্ধা খাদ্য সংৰক্ষণৰ সুৰক্ষিত উপায় কোনটো, মানে কি সুধিছে, বাকি থকা ৰন্ধা খাদ্য সংৰক্ষণৰ সুৰক্ষিত উপায় কোনটো। চোৱা, কেতিয়াবা কি হয়, খাদ্য আমাৰ বেছিকে বনোৱা যায়, বনালে কি হয় সেইখিনি আমি পিছলৈকে আমি ৰাখি থৈ দিওঁ, হয়নে। বহুতো খাদ্য আমি ৰাখি থব পাৰো আৰু সেইবোৰ বেয়া হৈ নাযায়। গতিকে আমাক সুধিছে যে সেই ৰৈ যোৱা খাদ্যখিনি সংৰক্ষণৰ সুৰক্ষিত উপায় কোনটো হয়। অপচন এ আছিলে খোলা ৰখা, এইটো হয় জানো, খোলা ৰাখিলে কি হ'ব, কিপ ইট আনকভাৰ্ড, খোলা ৰাখিলে কি হ'ব, তাত ধূলি মাকতি কৰিব পাৰে, পঁইতাচোৰা, হয়নে, বিভিন্ন বস্তু তাত কৰিব পাৰে, পৰাৰ ফলত কি হ'ব, সেইবোৰ যদি পিছত আমি খাওঁ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব। নেক্সট চি নম্বৰ দিছিল লিভ ইট নিয়াৰ দা ষ্টভ, চুলাৰ কাষত ৰখা, এইটো হ'ব জানো, এইটো নহয়। চুলাৰ কাষত ৰাখিলে কি হ'ব, এইখিনি তাত বিভিন্ন ধৰণৰ বস্তুবিলাক কৰিব পাৰে, ধূলি মাকতি কৰিব পাৰে। কিপ ইট ইন সানলাইট, ৰ'দত ৰাখিলে কি হ'ব, বহুতো খাদ্য বেয়া হৈ যায়, এইটো নহ'ব। কাৰেক্ট আনসাৰ অপচন নম্বৰ বি টো হ'ব। ৰেফ্ৰিজাৰেট ইট ইন এ কভাৰ্ড কণ্টেইনাৰ, ঢাকনি থকা পাত্ৰত ফ্ৰিজত ৰখা, হয়নে। এই ৰৈ যোৱা খাদ্যখিনি ঢাকনি থকা এটা পাত্ৰত ভৰাই যদি আমি ফ্ৰিজত থৈ দিওঁ, এইখিনি কি হ'ব, ভালে থাকিব। গতিকে অপচন নম্বৰ বি টো কাৰেক্ট আনসাৰ হ'ব। নেক্সট চোৱা, কুৱেশ্যন নম্বৰ 45, কুৱেশ্যনটো কি আছিলে চোৱা, কুৱেশ্যনটো আছিল which food is generally preserved by dehydration? তলৰ কোনটো খাদ্য সাধাৰণতে পানী আঁতৰাই সংৰক্ষণ কৰা হয়। তলৰ কোনটো খাদ্য সাধাৰণতে পানী আঁতৰাই সংৰক্ষণ কৰা হয় আমাক সুধিছে। অপচন এ আছিলে অনিয়ন ফ্লেক্স অৰ্থাৎ শুকান পিঁয়াজৰ টুকুৰা। অপচন নম্বৰ বি আইচক্ৰীম। অপচন চি ফ্ৰেছ কাৰ্ড তাজা দৈ অৰ্থাৎ সতেজ দৈ, ঠিক আছে। নেক্সট বাটাৰ, বাটাৰ মানে হৈছে মাখন। ইয়াৰ কোনটো অপচন কাৰেক্ট হ'ব, ধুনীয়াকে অপচন কেইটা চোৱা আৰু আমাক জনোৱা। আমাক সুধিছে ইয়াৰে কোনটো খাদ্য সাধাৰণতে পানী আঁতৰাই সংৰক্ষণ কৰা হয়। আইচক্ৰীম হ'ব নে জানো, তাজা দৈ হ'ব জানো, মাখন হ'ব জানো, কাৰেক্ট আনসাৰ কোনটো হ'ব, অপচন নম্বৰ এ টো হ'ব, ঠিক আছে। অপচন এ টো এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, 46 নম্বৰটো, which food is most likely to spoil if the refrigerator stops working for many hours? বহু ঘণ্টা ফ্ৰিজ বন্ধ থাকিলে তলৰ কোনটো খাদ্য সৰ্বপ্ৰথমে নষ্ট হোৱাৰ সম্ভাৱনা বেছি। অৰ্থাৎ আমি খাদ্য বস্তুখিনি ভালে ৰাখিবৰ কাৰণে কি কৰোঁ, ফ্ৰিজ ব্যৱহাৰ কৰোঁ, হয়নে। কেতিয়াবা যদি কাৰেণ্ট নাথাকে, হয়নে, যেনে ধৰা ঘৰত ইনভাৰ্টাৰ ধৰা বা তোমাৰ বেটাৰী শেষ হৈ গ'ল, তেতিয়া কি হয়, বহু ঘণ্টা ধৰি যদি ফ্ৰিজটো বন্ধ হৈ থাকে, ইয়াৰ কোনটো খাদ্য সৰ্বপ্ৰথমে অৰ্থাৎ সৰ্বপ্ৰথম মানে হৈছে সকলোতকৈ প্ৰথমতে নষ্ট হোৱাৰ সম্ভাৱনাটো আটাইতকৈ বেছি সুধিছে। অপচন এ ফ্ৰজেন মিট, অপচন বি চুগাৰ, অপচন চি সল্ট, অপচন নম্বৰ ডি ড্ৰাই পালচেছ। এতিয়া এই কুৱেশ্যনটোৰ আনসাৰ কি হ'ব তোমালোকে আমাক কমেন্ট সেকশনত জনাবা। লগতে ইয়াৰ সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ এপত পাবা। যিসকল ছাত্ৰ ছাত্ৰী আমাৰ সৈতে অনলাইন ক্লাছ এতিয়াও কৰা নাই, কৰিম বুলি ভাবি আছা, তোমালোকে আমাৰ সৈতে কণ্টেক্ট কৰিবা এই নাম্বাৰটোত। অনলি 2000 ৰুপিছত তোমালোকৰ গোটেইটো কোৰ্চ আমি কভাৰ কৰি দিম। আৰু তাত তোমালোকৰ কিবা নোৱাৰা যদি কুৱেশ্যন থাকে, গোটেইখিনি আমি ইয়াতে কভাৰ কৰি দিবৰ কাৰণে আমি চেষ্টা কৰিম।
তোমালোকে যিকোনো সময়তে তোমালোকৰ নোৱাৰা প্ৰশ্নৰ উত্তৰ আমাৰ সুধিব পাৰিবা, আমি গোটেইবিলাক তোমালোকক বুজাই দিম। ঠিক আছে, আৰু ইয়াৰ ৰিলেটেড যদি কিবা কুৱেশ্যন আছে বা সুধিবলগীয়া আছে, তোমালোকে আমাক যিকোনো সময়তে আমাৰ হোৱাটছএপত মেছেজ কৰি তোমালোকে আমাক সুধিব পাৰিবা, আমি তোমালোকক সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম। তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰিবা আৰু আমাৰ এপটো ডাউনলোড কৰি ল'বা। ঠিক আছে, আৰু ডাউনলোড কৰাৰ পিছত ইয়াতে তোমালোকে আমাৰ সৈতে অনলাইন ক্লাছসমূহ কৰিব পাৰিবা। লগতে ইয়াতে বহু কেইজনে অনলাইন ক্লাছ আমাৰ সৈতে কৰি আছে, তোমালোকে ইয়াত কৰ্চ বিলাক চাব পাৰিবা। ঠিক আছে, ইয়াতে বহু কেইজনে আমাৰ সৈতে অনলাইন ক্লাছ কৰি আছে। লগতে চোৱা, ইয়াতে মই তোমালোকক ক্লাছ বিলাক কৰি আছো, লগতে তোমালোকক চব আৰু ধুনীয়াকে তোমালোকক বুজাই দিব। ঠিক আছে, তোমালোকে গোটেইখিনি ইয়াতে ধুনীয়াকে চাব পাৰিবা। লগতে ইয়াত আৰু এটা সুবিধা আছে কন্টেন্ট ডিটেইলছ বুলি। ঠিক আছে, তোমালোকৰ কোৰ্সটো কিমানখিনি কমপ্লিট হ'ল তোমালোকে নিজে তাত ধুনীয়াকে চাব পাৰিবা। চোৱা, যেনে তোমালোকৰ ইয়াত ধুনীয়াকে লিখা আছে যে তোমালোকৰ কিমানটা ভিডিঅ' চালা, কিমানটা তোমালোকে PDF চালা, তোমালোকৰ চাবলৈ কিমান ৰৈ গ'ল, ইয়াতে ধুনীয়াকে তোমালোকৰ ডেইলি আপডেট হৈ থাকিব। ঠিক আছে, তোমালোকে ইয়াৰ পৰা গম পাব যে আমাৰ কোৰ্সটো কমপ্লিট হ'ল নে নাই, ধুনীয়াকে তোমালোকে তাত গোটেইবিলাক জানিবলৈ পাৰিবা।